আজি বিজেপি দলে বিটিআৰ নিৰ্বাচন সম্পৰ্কত নিজৰ মেনিফেষ্টো মুকলি কৰিছে। মোৰ মতে যেহেতু তেওঁলোকৰ চৰকাৰ কেন্দ্ৰত যোৱা 10 বছৰ আছিল, ৰাজ্যত প্ৰায় 10 বছৰ হ'বলৈ গৈ আছে, নতুন মেনিফেষ্টো দিয়াতকৈ প্ৰথমে তেওঁলোকে হিচাপ দিব লাগিছে যে যোৱা 10টা বছৰত যেহেতু এইটো বিটিআৰ, ইয়াত তেওঁলোকে বিজেপিয়ে কি কৰিলে। এতিয়া মোৰ ওচৰত কিছু তথ্য আছে যে কিমান উন্নয়নৰ ক্ষেত্ৰত তেওঁলোকে বিটিআৰ অঞ্চলটো কিমান পিছুৱাই ৰাখিলে আৰু মাত্ৰ ATM দৰে ব্যৱহাৰ কৰি ইয়াৰ পৰা পইচা ল'লে। এতিয়া এটা কোকৰাঝাৰে কথা, কোকৰাঝাৰ RNB চিভিল হস্পিটেলৰ গোটেই সুবিধাবোৰ এতিয়া মেডিকেল কলেজলৈ লৈ যোৱাৰ কাৰণে এতিয়া মানুহবোৰ কোকৰাঝাৰ RNB চিভিল হস্পিটেলত কোনো ধৰণৰ সুবিধাবোৰ নাপায়, দূৰলৈ যাবলৈ হয়। যদি আপোনালোকে বৰমা মডেল হস্পিটেলত যায়, বাক্সা বিধানসভাত, তো বৰমা মডেল হস্পিটেলৰ অৱস্থা আটাইতকৈ বেয়া। ৰাস্তা আৰু দলংটো বনোৱাই নাই। বাহিতা চাৰিআলি গড়েশ্বৰ ৰাস্তাই হওক বা পুঠিমাৰী নদীৰ ওপৰৰ দলংটোৱে হওক, তেওঁলোকে এইখিনি কাম কৰা নাই। বড়ো মাধ্যম স্কুল, যিমানবোৰ বড়ো মাধ্যমৰ স্কুলবোৰ আছে, আজি তেওঁলোকৰ অৱস্থা যথেষ্ট বেয়া। লগে লগে আজি টাংলাটো একে চিকিৎসা ক্ষেত্ৰত অভাৱ। আমাৰ ওদালগুৰি চিভিল হস্পিটেলৰ ভিতৰতো আজি ষ্টাফ আৰু ইনফ্ৰাষ্ট্ৰাকচাৰ নাই। এইখিনি কথা কিয় কৈছোঁ? যেহেতু মুখ্যমন্ত্ৰী এটা সময়ত নিজে স্বাস্থ্যমন্ত্ৰী আছে, কিন্তু আজি টাংলা, ওদালগুৰি, কোকৰাঝাৰ য'তেই আমি যাওঁ, আজি চিকিৎসাৰ ক্ষেত্ৰত যথেষ্ট আমাৰ অসুবিধা আমি দেখা পাইছোঁ। আজি গড়েশ্বৰ তামোলপুৰ ফ্লাইঅভাৰ ক'ত কামখিনি কিয় সম্পূৰ্ণ হোৱা নাই? তাততো মুখ্যমন্ত্ৰী নিজে গৈছে। তো এনে ধৰণৰ বহুতখিনি কথা বিজেপিয়ে আগৰ নিৰ্বাচনত কৈছিল, মাটি দিম কথা কৈছিল, মাটি পাবই কথা কৈছিল, মাটি দিম কৈছিল, আৰু তাৰপিছত কি হ'ল? মাটি চুৰি হৈ গ'ল। পৰ্বত জৰাত য'ত আমি আহিছোঁ, ইয়াৰ পৰাই মানুহৰ লগত আলোচনা নকৰাকৈ এদিন ৰাইজ উঠিলে, দেখিলে তেওঁলোকৰ মাটি চুৰি হৈ গ'ল। তো এইখন বিজেপি দলৰ ভিতৰত আমি গৰু চোৰ, বুট চোৰটো শুনিছোঁ, কিন্তু যিদৰে বড়ো, ৰাভা, মিচিং, কাৰ্বি, ডিমাচা আৰু ভাষিক সংখ্যালঘু, ধৰ্মীয় সংখ্যালঘু মানুহৰ আলোচনা নকৰাকৈ মাটি লৈছে, মাটি চোৰো সোমাইছে। তো সেইকাৰণে এই বিটিআৰ নিৰ্বাচনত বা আগন্তুক দিনত অসম বিধানসভা নিৰ্বাচনত মানুহে সিদ্ধান্ত লৈছে যে গৰু চোৰ, মাটি চোৰ, বুট চোৰক, আঁচনি চোৰক আমি এইবাৰ আৰু ভোট নিদিওঁ। সংকল্প পত্ৰখন যিহেতু আজি তেখেতসকলে প্ৰকাশ কৰিছে, এইখন আচলতে কি ক'ব খোজে, কি অভিহিত কৰিব খোজে? মই গোটেইখিনি কথা ক'লোঁ যে হিচাপ পত্ৰ দিব লাগিছে, আৰু আমি যে যিখিনি কথাবোৰ ক'লোঁ, এইখিনি কথা তেওঁলোকে প্ৰতিশ্ৰুতি দিছে, আৰু কিয় তেওঁলোকে কৰিব নোৱাৰিলে তেওঁলোকে জানিব, তেওঁলোকে ক'ব লাগিব। মই নাজানো, কেন্দ্ৰীয় চৰকাৰৰ পৰা পইচাটো আহিলে নিশ্চয়, কেন্দ্ৰটো তেওঁলোকৰ চৰকাৰ, পইচাটো আহিলে, পইচা গ'ল ক'ত? গড়েশ্বৰ সেই ফ্লাইঅভাৰৰ, গড়েশ্বৰ তামোলপুৰৰ ফ্লাইঅভাৰৰ পইচাটো ক'ত গ'ল? হস্পিটেলৰ নামত যে বহুত পইচাবোৰ যে আহি থাকে, আয়ুষ্মান ভাৰতৰ যে পইচাবোৰ আহি থাকে, পইচা ক'ত গ'ল? টাংলা হওক, ওদালগুৰি হওক, কোকৰাঝাৰ হওক, গোসাইগাঁও হওক, মানুহবোৰতো তাত চিকিৎসা নাপায়। ক'ত গ'ল পইচাবোৰ? আৰু ইয়াৰ দায়িত্ব কোনে ল'ব? যিখন চৰকাৰ ৰাজ্যত আছে, কেন্দ্ৰত আছে, তেওঁলোকেহে ল'ব লাগিব। আজিৰ তাৰিখত আমি বিটিআৰ নিৰ্বাচনত, ইয়াত কংগ্ৰেছ দলে প্ৰতিটো সমষ্টিত আজি প্ৰচাৰ চলাই আছে, প্ৰতিটো সমষ্টিত আমি সংগঠন থিয় কৰাবলৈ আমি সক্ষম হৈছোঁ, আগবাঢ়ি গৈছোঁ। আমাৰ সভাত বহুত মানুহ আমি দেখা পাইছোঁ। আজি বিটিআৰ নিৰ্বাচনৰ পৰৱৰ্তী সময়ত আমি নিশ্চয় আগন্তুক বিধানসভা নিৰ্বাচনত আমাৰ ৰণকৌশল কি হ'ব লাগে, নিশ্চয় তাৰ ওপৰত আমি আলোচনা বিবেচনা কৰিম। 10 ছেপ্টেম্বৰটো আমি মিত্ৰতা সম্পৰ্কটো কেতিয়া আলোচনাই কৰা নাছিলোঁ।
10 ছেপ্টেম্বৰটো আমি মুখ্যমন্ত্ৰীৰ কাৰণে আমি 10 ছেপ্টেম্বৰ আজি ইমান চৰ্চিত। আজিৰ তাৰিখত 10 ছেপ্টেম্বৰ মানুহৰ মুখে মুখে কিয়? সেই তাৰিখটোৱে মুখ্যমন্ত্ৰীয়ে ফাদিল কৰিছিলে আৰু তেওঁতো SITৰ পৰা চব ফুচফুচ খবৰটো পাই থাকে। তো যদি তেওঁলোকে গম পাই আছে যে SIT একো ধৰণৰ তদন্ত কৰিব বা তথ্য পোৱা নাই, তো 10 ছেপ্টেম্বৰটো তেওঁ ক'ব নালাগিছে। তেওঁ নিজে উঠাই দিলে আৰু পিছত ফুচ হৈ গ'ল। এতিয়া আমাক নাচিলেও তেওঁৰ আপত্তি, আমাক গান গালেও তেওঁৰ আপত্তি। আমি কৈছোঁ ইমান টেনশ্যন ল'ব নালাগে, অলপ ৰিলেক্স, কুল ডাউন, কাম। ৰাজহুৱা কৰক না, কেবিনেট কিয়? নহয়, আজি ৰাইজৰ মাজত আলোচনা হওক, ৰাইজৰ মাজত মুকলি হওক। আমিতো বিচাৰোঁ ৰাইজক পৃষ্ঠাৰে পৃষ্ঠাৰে ৰাইজৰ মাজত মুকলি কৰক। মুখ্যমন্ত্ৰী ডাঙৰীয়া আজি কিন্তু SIT সম্পৰ্কে কৈছে যে বহুত বিস্ফোৰক তথ্য আছে। মুখ্যমন্ত্ৰী সেইটোৱে কৈছোঁ, এইখিনি মানে ভাঙা কেছেটৰ দৰে আমি একেখিনি কথা অসমৰ ৰাইজে যোৱা 6 মাহৰ পৰা শুনি আছে। একদম মানে ভাঙা পুৰণি কেছেট, একদম মানে এইটো 6 মাহৰ পৰা শুনি আছে। আমি কংগ্ৰেছ দলে জনসাধাৰণৰ কথাবোৰ পাতি আছোঁ, জনজাতিকৰণৰ কথা পাতি আছোঁ। মৰাণ জনগোষ্ঠী জনজাতিকৰণ পাবনে নাপায়? কোচ ৰাজবংশীসকলে জনজাতিকৰণ পাবনে নাপায়? মটক জনগোষ্ঠী জনজাতিকৰণ পাবনে নাপায়? আহোম, আমাৰ মটক, চুতীয়া, কোচ ৰাজবংশীসকলে পাবনে, আদিবাসী পাবনে নাপায়? আজিৰ তাৰিখত আমাৰ সন্দেহ যি এটা মাটি চুৰি যি আৰম্ভ হৈ গৈছে, পৰৱৰ্তী সময়ত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ ভিতৰত 6 ছেডুল নাইকিয়া কৰি দিব, ট্ৰাইবেল বেল্ট ব্লক নাইকিয়া কৰি দিব। তেওঁ গোটেই মাটিটো তেওঁ আদানীক আম্বানীক চম্ভালিবলৈ কাৰণে অসমৰ ভিতৰত যিমানবোৰ কাৰ্বি, আমাৰ ডিমা হাছাও, বড়ো 6 ছেডুল আছে গোটেইখিনি নাইকিয়া কৰিব। আপোনালোকৰ কংগ্ৰেছৰ 70% খণ্ডযুক্ত নাগৰিকে সভাত আহে, এই ক্ষেত্ৰত কি কৰিব? চাওক, পুৰণা কেছেট দৰে একেখিনি কথা, সেইটোৱে যেতিয়া যুক্তিহীন কথাবোৰ ক'বলৈ যেতিয়া বিজেপি আৰম্ভ কৰে, তেতিয়াই গম পাই যায় যে তেওঁলোকৰ পতন আৰম্ভ। মই পুনৰবাৰ কৈছোঁ, কি 10 বছৰ কি কাম কৰিলে তাৰ হিচাপ দিয়ক, কেলেংকাৰী হিচাপ দিয়ক, বুট চুৰি, গৰু চুৰি, মাটি চুৰি, আঁচনি চুৰি, তাৰ হিচাপটো তেওঁলোকে দিব লাগে। তাতো চবেই জানে, ইয়াতনো কি কথা আছে? নহয়, হাগ্ৰামা মহিৰীয়ে কৈছে যে ফাৰ্ষ্ট ষ্টেট কেম্পেইনাৰ হ'ল হিমন্ত বিশ্ব শৰ্মা, দ্বিতীয় হৈছে হাগ্ৰামা মহিৰী, তাৰপিছত আপোনাৰ বিষয়ে মানে সব যে কি ক'ব? ৰাইজে দেখিছে যে বিজেপি দলৰ বিৰুদ্ধে UPPL, BPF নিমাত, বিজেপি বিৰুদ্ধে বিকল্প হিচাপে মাত্ৰ কংগ্ৰেছ দলহে আছে। কি হ'ব ছাৰ?